বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কমৰেড ব্লগলৈ। তো আজি আমি যাই আছোঁ হৰে কৃষ্ণ মন্দিৰ। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। এয়া চাওক, আমি এতিয়া যাই আছোঁ, চাইকেল লৈ যাই আছোঁ। মোৰ লগত আছে হৃদয় দা, তাক বেক কেমেৰা কৰি দেখাই দিওঁ। আৰু মই যাই আছোঁ এতিয়া এনেকৈ চাইকেল লৈ। এইখন হৈছে মোৰ চাইকেল, মই চলাই যাই আছোঁ। চাইকেলখন মোৰ নহয় একচুৱেলি, মোৰ দাদা এটাৰ, মই লৈ আহিলোঁ। এয়া আগাথুৰি গণেশ মন্দিৰ পাই গ'লোঁ। এইটো হৈছে গণেশ মন্দিৰটো। তো চাওক এইটো মন্দিৰটো। এয়া চেকপোষ্ট পালোঁ। চাইকেল লৈ যাই আছোঁ, এয়া চেকপোষ্ট পালোঁ। ৰাস্তাৰে এনেকৈ যাই আছোঁ। এয়া চাওক, সেইটো হৃদয় দা আৰু মই এনেকৈ চাইকেল লৈ যাই আছোঁ। এয়া চাওক, আমি পাহাৰৰ কাষে এতিয়া যাই আছোঁ। আমাৰ অসমতে বহুত ধুনীয়া চাব লগা ঠাই আছে, কিন্তু আমি কি কৰোঁ, বহুতে বাহিৰৰ দেশত যাওঁ বস্তু চাবলৈ, কিন্তু আমাৰ অসমতে কি ধুনীয়া ঠাই আছে, আমি সেইবোৰ গমেই নাপাওঁ ক'ত আছে। আমি য'ত যাই আছোঁ হৰে কৃষ্ণ মন্দিৰ, সেই মন্দিৰটো বহুত ধুনীয়া মন্দিৰ। তো ময়ো দেখা নাই আজি চাম, ভালকৈ চাম। এয়া চাওক, আমি এতিয়া অলপ ৰখিলোঁ। তো মেপত চাই লওঁ মন্দিৰটো কোনখিনি হাতত চাই আছে, কি চাই আছে মেপত। এয়া চাওক, এইটো আগাথুৰি ৰেল ষ্টেচন। এই চাওক, এই ৰাস্তাবোৰেৰে ৰেল অহা যোৱা কৰে। এয়া চাওক, হৰে কৃষ্ণ মন্দিৰৰ গেট পাই গ'লোঁ। এতিয়া ভিতৰৰ ফালে আমি যাম সোমাই। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, সকলোখিনি দেখুৱাই দিম। এয়া চাওক, আমি এতিয়া হৰে কৃষ্ণ মন্দিৰ আহি পাই গ'লোঁ। এয়া চাওক, ৱালবোৰ কি ধুনীয়া লাইটেৰে সজাই থৈ দিছে এনেকৈ। আৰু এই মন্দিৰটোত বিশেষকৈ ৰাতি গৈ আহিব লাগে, ৰাতি মানে বহুত মানুহ হয়, আৰু ৰবিবাৰে আহিব লাগে। এয়া চাওক, আমি চাইকেল লৈ এনেকৈ পূৰা আহি আছোঁ। আৰু এয়া চাওক, মন্দিৰৰ চৌহদটো কি ধুনীয়াকৈ ৰাখিছে, কি ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। এয়া চাওক, ইয়াত মানে গাড়ী মটৰ থোৱা ঠাই, পাৰ্কিং প্লেচ। তো আমি চাইকেলবোৰ থওঁ। এয়া চাওক, এইটো হৈছে হৰে কৃষ্ণ মন্দিৰ, সেইটো হৈছে হৰে কৃষ্ণ মন্দিৰ। ভিতৰৰ ফালে যাম। চাওক, এইবোৰ গাড়ীবোৰ থৈ দিছে ইয়াত এনেকৈ। আমি থলোঁ, চাইকেল থলোঁ ইয়াত। এয়া আমাৰ চাইকেল থলোঁ ইয়াত। ভৰি হাত মুখ চুখ ধুই লওঁ, ধুই লৈ ভিতৰৰ ফালে সোমাম। আমি এতিয়া মুখ হাত ধুলোঁ, ধুই কেনে এতিয়া মন্দিৰত সোমাম। চাওক, কি ধুনীয়াকৈ এইবোৰ সাজাই থৈ দিছে। এয়া মই আপোনালোকক বাহিৰখন দেখাই আছোঁ, অলপ পিছত ভিতৰৰ ফালে দেখুৱাই দিম। তো চাব পৰিৱেশটো। এয়া চাওক, এইবোৰ জোতা চেণ্ডেল থ'বলৈ কৈছে, থোৱা ঠাই। এয়া জোতা চেণ্ডেল থোৱা ঠাই। মই চেণ্ডেলযোৰ ইয়াতে থওঁ আৰু এয়া চাওক, আমি এতিয়া মন্দিৰত সোমালোঁ। মন্দিৰত সোমাই যাই আছোঁ এতিয়া। এনেকৈ চিৰিৰে উঠি যাই আছোঁ। চাওক, চিৰিৰে উঠি যাই আছোঁ। এয়া চাওক, এইটো হৈছে মন্দিৰটো।
এয়া চাওক মন্দিৰটো কি ধুনীয়াকৈ সজাই থৈ দিছে, কি নিৰল পৰিৱেশ। চাওক খোৱা পানীৰ টেপ এইটো, গিলাচ চিলাচ থৈ দিছে একদম। আৰু এইটো হৈছে হাত ধোৱা ব্যৱস্থা, আৰু এইবোৰ ডাষ্টবিন। মই দাদা এজনক লগ পালোঁ, এই দাদাজনেও মানে ইউটিউবত ভিডিঅ' বনায়। মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্ট হয়। মই ইয়াতে বৰ্তমান চিকিউৰিটি কাম কৰি আছোঁ। বিৰাট ভাল লাগিছে, মন চন বেয়া লাগিলে যেতিয়া নেকি ইয়াত তাৰমানে জব কৰি দিয়ক, বিৰাট ভাল লাগে। হৰে কৃষ্ণ মন্দিৰ নৰ্থ গুৱাহাটীত আছে, খুব ভাল লাগে। আৰু আপোনাৰ নামটো কি? বুধমল ৰাভা। মোৰ চেনেলটো হৈছে বিহাৰ ক্ৰিয়েশ্যন, আৰু এখেতৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিলোঁ। আৰু সকলো হৰে কৃষ্ণ মন্দিৰত আহে যাতে, আৰু সকলো ছাবস্ক্ৰাইব কৰি দিব। দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তাৰমানে ফালি দিয়া আৰু এইটো ভাল লাগিল মন্দিৰটো আহি, ধুনীয়া পৰিৱেশ একদম। আপোনালোকে ভিতৰত যাব পাৰিবা, ধুনীয়াকৈ ভিডিঅ' বনাই কেনে সকলো যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকলে চায়। কাৰণ এখেতক সহায় কৰা মানে আৰু গোটেইগিলা আপোনালোকে হেল্প নকৰিলে আমি কেনেকৈ আগবাঢ়ি যাম, নহয় জানো? ঠিক আছে, ভাল লাগিল, বিৰাট ভাল লাগিল। থেংক ইউ। আকৌ লগ পাম বুলি আশা থাকিব। চাওক আমি এতিয়া মন্দিৰত ওপৰত সোমাই যাম, আৰু ভিতৰত মন্দিৰৰ এয়া মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ এতিয়া আমি। এয়া চাওক কি ধুনীয়া ঠাই, কি শীতল পৰিৱেশ, একদম ঠাণ্ডা, মন ভাল লাগি যায়। আপোনালোকৰ মন চন কেতিয়াবা বেয়া হ'লে ইয়াত আহিব। তো পুৰা হৰে কৃষ্ণ প্ৰভুৰে নাম। এয়া চাওক এতিয়া ফটো দিলে আমাৰ। दो लाइन है represents दो legs of the Lord, भगवान का दो चरण, नीचे है तुलसी। सो बिना तुलसी कृष्णा जी एक्सेप्ट नहीं करते कुछ चीज। भगवान को भोग चढ़ाने के समय भी तुलसी पत्ता एक रखते हर आइटम में, सेम जैसे है तुलसी। सो भगवान का चरण आपको सिर में आ गया तो सारा ब्लेसिंग मिल जाएगा, वही रहस्य। हरे कृष्ण। किधर रहते आप लोग? हम सिंगी मेरी। हाँ, हरे बढ़िया। आते रहो। मंदिर में एक शेड्यूल मिलेगा, क्या टाइम में क्या आरती होते हैं। आइए। अभी भी आधा তো घंटे এয়া চাওক দাদাজনে আমাক সকলোবোৰ দেখাই দিব এতিয়া। तुलसी आरती वैसे आप लोग भी पार्टिसिपेट करते हैं। 6-15 को होती है। टोटल 5 आरती है, मंगला आरती, दर्शन आरती, राजभोग आरती, तुलसी आरती, साइन आरती। हर आरती के बाद में सब लोग महाप्रसाद भी मिलेगा। ये आपका रेफरेंस रखिए। ये हमारा मंदिर का फ्री बिना मूल्य किताब है। इस प्रथम आध्यात्मिक अकोमी आलोचन, इसमें गीता, भागवत, शंकर देव का शिक्षा भी मिलेगी। থেংক ইউ দাদা। हरे कृष्ण। হৰে কৃষ্ণ। এয়া চাওক আমাৰ এইবোৰ বিনামূলীয়া কিতাপ দিলে পঢ়িব হৰে কৃষ্ণ। এয়া চাওক আমাক ফটা দিলে, এয়া কি ধুনীয়াকৈ এয়া ফটা ল'লোঁ। শ্ৰীকৃষ্ণৰ কিতাপ দিছে, বৈকুণ্ঠ দৰ্শন পঢ়িব দিছে, মন্ত্ৰ আছে কিবা কানি। তো মন্দিৰটো তাত বহুত ভাল লাগিল, বহুত ধুনীয়া লাগিল। তো আপোনালোকে পাৰিলে কেতিয়াবা আহিব সময় পালে। कृष्ण भगवान का चरण पादुका है, तो भगवान वहाँ रहता है। जब भक्त लोग आएगा उन लोग के लिए उनका आशीर्वाद इस रूप में देगा। तो इसलिए कोई भी भक्त इधर आएगा उन लोग को आशीर्वाद करेगा। हरे कृष्ण। ৱালবোৰত কি ধুনীয়া ধুনীয়া শ্ৰীকৃষ্ণৰ ছবি আঁকা আছে, পিকচাৰ। এই সেকেন্ড ইয়াৰ काफी बढ़ रहा है। क्या होना चाहिए लाइफ में? नेक्स्ट मूव क्या है? देखो आपको क्या बनना चाहिए? ইণ্ডিয়ান আৰ্মি। इंडियन आर्मी। मैं किधर से काम किया पहले मालूम? हाँ, मैं किधर काम किया पहले मालूम? मैं भी इंजीनियर हूँ। हाँ, डिफेंस में 6 साल काम किया, छोड़ के इधर आया। अब इधर से उधर जाना चाह रहा। DRDO नाम सुना? डिफेंस रिसर्च एंड डेवलपमेंट ऑर्गेनाइजेशन। कौन सा?
एक ओम केशवाय नमः সকলো ভক্তকে ইয়াত মানে এনেকৈ ফুট দিয়ে এয়া চাওক वो पीछे अंदर ओम केशवाय नमः व्हाट इज द थर्ड सेंटेंस क्या है इस शब्द सुना पहले हाँ सुना असतोमा सद्गमय तमसोमा ज्योति मृत्योर्मर अमृतम गमय यू कैन कॉन्क्वेर डेथ मृत्यु को भी जीत कर सकते कैसे हरे कृष्ण सर हाँ कैसे हरे कृष्ण सॉल्यूशन है हाँ ध्यान से देखो एक पिक्चर पहले हम लोग छोटा बचपन था बालक था ऐसे अभी जवान बन गया आप लोग ठीक है बाद में बुढ़ा होगा एक दिन भूतनाथ जाना भूतनाथ मतलब शमशान जाना ये चक्कर में सब लोग फंस गया ना बट ध्यान से अभी आंसर करो आप लोग कितना उम्र हो गया आपको 18 अब 21 17 17 16 साल का पहले दोनों कैसे था सेम जैसे था हाँ छोटा बचपन था है? अभी इसे है मेरा क्वेश्चन क्या है आपको छोटा बचपन का शरीर अभी किधर है वो बड़ा हो गया वो छोटा वाला क्या हुआ छोटा सर छोटा हाथ छोटा पाँव 16 साल के पहले आप ऐसे था ना हाँ वो क्या हुआ हाँ? वो समय में ये थोड़ा सा इधर इस तिलक डालने के समय एक मंत्र बोलना ठीक है ओम केशवाय नमः তো এয়া চাওক এতিয়া আমি এনেকৈ ঘূৰি আছোঁ মন্দিৰটো 3 পাক ঘূৰিব লাগে এয়া মন্দিৰটো 3 পাক ঘূৰিব লাগে তে আমি 3 পাক ঘূৰি আছোঁ এতিয়া তুলসী আৰতি হ'ব এতিয়া এয়া চাওক সকলো মানুহে হৈ গ'ল এতিয়া মন্দিৰত स्क्रीन पर तुलसी आरती का सॉन्ग है आप लोग हमारे साथ गा सकते हैं पुरुष लोग इस तरफ जगन्नाथ जी है এতিয়া ঘৰলৈ যাওঁ कौन है এয়া सब চাওক लोग एक बार ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব পাৰিব ধন্যবাদ জয় আই অসম